নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া কেৰাহী এখন পাতি লৈ পেলাই তাতে মিঠাতেল দি দিছোঁ। এতিয়া মই মাছকেইডোখৰ ইয়াতে দি দিম। এতিয়া লৰাই লৈছোঁ। এয়া মাছকেইডোখৰ ৰঙচুৱা হৈ গৈছে। এতিয়া মই মাছকেইডোখৰ কাঢ়ি ল'ম। এতিয়া মই ইয়াতে অকণমান চেনি দি দিছোঁ। চেনি অকণমান দিলে কালাৰটো ধুনীয়া হয়। চাওক ওপৰলৈ বুৰবুৰণি ধুনীয়াকৈ হৈ আহিছে। এতিয়া মই ইয়াতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে বটি লোৱা নহৰু, আদা অকণমান দি দিছোঁ। নহৰু, আদা কেঁচা গোন্ধটো নোযোৱালৈকে ভাজিব লাগিব। এতিয়া মই ইয়াতে কাটি লোৱা বিলাহী দি দিছোঁ। নিমখ দি দিলোঁ। হালধি দিছোঁ। এতিয়া লৰাই ল'ম। এতিয়া মই ইয়াতে জিৰা পাউডাৰ দি দিছোঁ। ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া গৰম মছলা দি দিছোঁ। এতিয়া লৰাই ল'ম। ধুনীয়া এটা ৰং হৈ আহিছে। এতিয়া মই মাছকেইডোখৰ ভাজি লোৱা ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে পিচি লোৱা সৰিয়হ দি দিছোঁ। লৰাই লৈছোঁ।
এতিয়া উতলিবলৈ দিম। সামান্য পানী অকণমান দি দিছোঁ। যদি মোৰ চেনেলটো আপোনালোকে চাই ভাল পায়, লাইক এটা কৰিব, কমেণ্ট কৰিব। এতিয়া মই জলকীয়া দুটা দি দিছোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। বেল আইকনটো অল কৰি দিব। এতিয়া মান ধনিয়া পাত কেইটামান ইয়াতে দি দিছোঁ।